Hello friends, welcome to Tireless Study. আজিৰ এই ভিডিঅ'টোত আমি নোবেল প্ৰাইজ 2020 ৰ লগত জড়িত ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আলোচনা কৰিম। এই প্ৰশ্নসমূহ আহিব লগা সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে এনেকুৱা এডুকেশ্যনাল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। গতিকে আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গতিকে প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। ইন হুইচ ইয়াৰ ফাৰ্ষ্ট নোবেল প্ৰাইজ ৱাজ এৱাৰ্ডেড? প্ৰথম নোবেল বঁটা কেতিয়া প্ৰদান কৰা হৈছিল? ইয়াৰ ৰাইট এনসাৰ হ'ল ডি 1901 চনত। এইখিনিতে আহক আমি নোবেল পুৰস্কাৰৰ লগত জড়িত কিছু বেসিক ইনফৰমেশ্যন শিকিলো। প্ৰতি বছৰে ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড নোবেলৰ স্মৃতিত নোবেল পুৰস্কাৰ প্ৰদান কৰা হয় আৰু এই নোবেল পুৰস্কাৰ আৰম্ভ কৰা হৈছিল 1901 চনৰ পৰা আৰু 6টা ফিল্ডত এই বঁটা প্ৰদান কৰা হয়। হেকেটা হৈছে মেডিসিন, ফিজিক্স, কেমিষ্ট্ৰি, শান্তি অৰ্থাৎ পিচ, লিটাৰেচাৰ আৰু ইকনমিক্স। প্ৰথম অৱস্থাত 5টা ফিল্ডত নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল, কিন্তু 1968 চনৰ পৰা ইকনমিক্সৰ ক্ষেত্ৰতো এই বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, হু ওন নোবেল প্ৰাইজ ইন ফিজিক্স ইন 2020? 2020 চনৰ পদাৰ্থ বিজ্ঞানত কোনে নোবেল বঁটা লাভ কৰে? এ ৰেইনহাৰ্ড গেঞ্জেল, ৰজাৰ পেনৰছ, এণ্ড্ৰিয়া গেছ, অল অফ দি এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি অল অফ দি এবভ। 2020 চনত পদাৰ্থ বিজ্ঞানত এই তিনিজনে নোবেল বঁটা লাভ কৰে। সিহঁতক এই বঁটা প্ৰদান কৰা হৈছে কাৰণ সিহঁতে বিশ্বৰ আটাইতকৈ ডাঙৰ দূৰবীণ ব্যৱহাৰ কৰি ছুপাৰমেছিভ ব্লেক হোল আৱিষ্কাৰ কৰিছিলে। সেইকাৰণে 2020 চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। লুইছ গ্লুক ৰিচিভড দ্য নোবেল প্ৰাইজ অফ 2020 ইন হুইচ ফিল্ড? 2020 চনত লুইছ গ্লুকে কোনটো ক্ষেত্ৰত নোবেল বঁটা লাভ কৰে? ইয়াৰ ৰাইট এনসাৰটো হ'ল বি লিটাৰেচাৰ। লুইছ গ্লুকে 2020 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে। মনত ৰাখিব, এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। হু ৰিচিভড দ্য নোবেল প্ৰাইজ 2020 ইন কেমিষ্ট্ৰি? 2020 চনৰ ৰসায়ন বিজ্ঞানত কোনে নোবেল বঁটা লাভ কৰে? জেনিফাৰ ডডনা, ইমানুৱেল কাৰ্পেণ্টিৰ, বোথ এ এণ্ড বি, নান অফ দি এবভ। ইয়াৰ ৰাইট এনসাৰটো হ'ল চি বোথ এ এণ্ড বি। 2020 চনৰ ৰসায়ন বিজ্ঞানত জেনিফাৰ ডডনা আৰু ইমানুৱেল কাৰ্পেণ্টিৰে নোবেল বঁটা লাভ কৰে। সিহঁতে জিন এডিটিং মেথড আৱিষ্কাৰ কৰিছিলে আৰু এই জিন এডিটিং মেথড আৱিষ্কাৰ কৰাৰ বাবে 2020 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। হু ৰিচিভড দ্য নোবেল পিচ প্ৰাইজ ইন 2020? 2020 চনৰ কোনে শান্তিৰ নোবেল বঁটা লাভ কৰে? ইয়াৰ ৰাইট এনসাৰ হ'ল বি WFP অৰ্থাৎ ৱৰ্ল্ড ফুড প্ৰগ্ৰাম। দে গট দিছ প্ৰাইজ ফৰ ফাইটিং এগেইনষ্ট হাংগাৰ অৰ্থাৎ বিশ্বব্যাপী ক্ষুধা নিয়ন্ত্ৰণৰ বাবে কাম কৰাৰ বাবে ৱৰ্ল্ড ফুড প্ৰগ্ৰামক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিলে। ৱৰ্ল্ড ফুড প্ৰগ্ৰাম গঠন কৰা হৈছিলে 19 ডিচেম্বৰ 1961 চনত। ইয়াৰ মুখ্য কাৰ্যালয় ইটালীৰ ৰোমত আছে আৰু ইয়াৰ হেড হ'ল ডেভিড বেজলি। Who has been awarded Nobel Prize in Physiology or Medicine 2020? 2020 চনৰ চিকিৎসা বিজ্ঞানত কাক নোবেল বঁটা প্ৰদান কৰা হৈছে? মাইকেল হৌটন, চাৰ্লছ ৰাইচ, হাৰ্ভে অল্টাৰ, অল অফ দি এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি অল অফ দি এবভ। 2020 চনৰ চিকিৎসা বিজ্ঞানত মাইকেল হৌটন, চাৰ্লছ ৰাইচ আৰু হাৰ্ভে অল্টাৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছে। সিহঁতক এই বঁটা প্ৰদান কৰাৰ কাৰণটো হৈছে সিহঁতে হেপাটাইটিছ চি ভাইৰাছ আৱিষ্কাৰ কৰিছে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং অন দ্য নোবেল প্ৰাইজ 2020 ইন ইকনমিক্স? অৰ্থনীতিৰ ক্ষেত্ৰত 2020 চনত কোনে নোবেল বঁটা লাভ কৰে? ৰবাৰ্ট উইলছন, পল মিলগ্ৰুম, বোথ এ এণ্ড বি, নান অফ দি এবভ। ইয়াৰ ৰাইট এনসাৰটো হ'ল চি বোথ এ এণ্ড বি। 2020 চনত ৰবাৰ্ট উইলছন আৰু পল মিলগ্ৰুমে অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে। সিহঁতে
নতুন নিলাম তত্ত্ব আৰু নিলাম তত্ত্বৰ যেটো সজ্জা হেতু উদ্ভাৱন কৰিছে অৰ্থাৎ অকশন থিওৰি ডেভেলপ কৰিছে আৰু সেইভাবে 2020 চনৰ অৰ্থনীতিৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে নেম দ্য নোবেল লৰিয়েট who has been awarded the Nobel Prize in Physics twice কোনে পদাৰ্থ বিজ্ঞানত দুবাৰ নোবেল বঁটা লাভ কৰে ইয়াৰ ৰাইট এনসাৰ হ'ল জন বাৰ্ডিন মেৰী কুৰীয়ে 1903 চনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰে আৰু 1911 চনত ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে আৰু তেখেত হৈছে দুটা ডিফাৰেন্ট ফিল্ডত নোবেল বঁটা লাভ কৰা একমাত্ৰ ব্যক্তি দ্য নোবেল প্ৰাইজ ইন ইকনমিক সায়েন্স ইন মেমৰি অফ আলফ্ৰেড নোবেল 2019 ইজ গিভেন টু 2019 চনত আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনীতিত কাক নোবেল বঁটা প্ৰদান কৰা হৈছিল অভিজিত বেনাৰ্জী এষ্টাৰ ডাফলো মাইকেল ক্ৰেমাৰ ডি অল অফ দি এবভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি অল অফ দি এবভ 2019 চনত ওপৰৰ তিনিজন ব্যক্তিক অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন হু ওন দ্য ফাৰ্ষ্ট নোবেল পিছ প্ৰাইজ ইন 1901 1901 চনত কোনে প্ৰথম শান্তিৰ নোবেল বঁটা লাভ কৰে হেনৰি ডুৱান্ট ফ্ৰেডৰিক পাছি বোথ এ এণ্ড বি নেইডাৰ এ অৰ পি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি বোথ এ এণ্ড বি 1901 চনত হেনৰি ডুৱান্ট আৰু ফ্ৰেডৰিক পাছিক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল The Nobel Prize is not awarded in which of the following fields? তলৰ কোনটো ক্ষেত্ৰত কোনটো ফিল্ডত নোবেল বঁটা প্ৰদান কৰা নহয় ফিজিক্স কেমিষ্ট্ৰি ইকনমিক সায়েন্স ম্যাথমেটিক্স লিটাৰেচাৰ ইয়াৰ ৰাইট এনসাৰটো হ'ল ডি গণিতৰ ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা নহয় The Nobel Prize in Physiology or Medicine 2020 was awarded for discovery of তলৰ কোনটো আৱিষ্কাৰৰ বাবে 2020 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ for the discovery of hepatitis C virus hepatitis C virus আৱিষ্কাৰ কৰাৰ বাবে 2020 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে Who among the following won the Nobel Peace Prize 2019 2019 চনত কোনে শান্তিৰ নোবেল বঁটা লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আবি আহমেদ আলী 2019 চনত আবি আহমেদ আলীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল Who among the following won the Nobel Prize 2019 in Literature 2019 চনত সাহিত্যত কোনে নোবেল বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ল বি পিটাৰ হেনকে 2019 চনত সাহিত্যত পিটাৰ হেনকে নোবেল বঁটা লাভ কৰিছিল ফাৰ্ষ্ট নোবেল প্ৰাইজ উইনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তিজন হৈছে ইয়াৰ শুদ্ধ অপচনটো হ'ল ডি ৰবীন্দ্ৰনাথ টেগোৰ ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত সাহিত্যত নোবেল বঁটা লাভ কৰিছিল আৰু তেখেত হৈছে ভাৰতৰ প্ৰথমজন নোবেল বঁটা বিজয়ী ব্যক্তি এইটোৱে আছিল আমাৰ শেষৰটো প্ৰশ্ন যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ